Hello everyone, welcome back to Gyan Bucket. 2000 GK series আজি সেশনটোত আমি আমাৰ ভাৰতৰ প্ৰাচীন ভাৰতৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আগৰ প্ৰিভিয়াস এক্সামত যিবোৰ ৰিপিটেডলি আহি থকা দেখা যায় এই কোৱেশ্চনবোৰ ৰিপিট হৈ থাকে ওকে তো তেনেকুৱা কোৱেশ্চন 20টা মই আপোনালোকৰ কাৰণে বাছি আনিছো আপোনালোকে ক্লাছৰ শেষত মোক জনাব কিমান স্কোৰ কৰিলে এই কোৱেশ্চনবোৰৰ পৰা কিমান প্ৰশ্নৰ শুদ্ধ উত্তৰ আপোনালোকে দিলে হেতু মোক জনাব ওকে ইয়াৰ আগতো কিছুমান সেশনত মই এনচিয়েন্ট ইণ্ডিয়াৰ কোৱেশ্চন আপোনালোকক প্ৰভাইড কৰিছো যদি আপোনালোকে হেবোৰ চোৱা নাই তেতিয়াহলে হেবোৰ চাব পাৰে প্লেলিষ্টত লিংক দিয়া আছে আৰু এটা সেশনত কমপ্লিট মই গুপ্তা ডাইনাষ্টিৰ ওকে গুপ্তা পিৰিয়ডৰ গুপ্তা কালৰ জিমানবোৰ কোৱেশ্চন পসিবল হ'ব পাৰে হেখিনি গটেই আপোনালোকক দিছিলো হেৰু আপোনালোকে চাব পাৰে ওকে তো ডেসক্ৰিপচনত আপোনালোকে প্লেলিষ্টৰ লিংক পাই যাব তাৰ পৰা চাই লব যি সকলে চোৱা নাই ওকে তো লেটস ষ্টাৰ্ট দা সেশন প্ৰথম কোৱেশ্চনটো হৈছে which of the following was not composed by Harshavardhan অপশনবোৰ চাওক হৰ্ষা সৰিতা ৰত্নাৱলী নাগানন্দা নে প্ৰিয়দৰ্শিকা ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ 1 হৰ্ষা সৰিতা ওকে হৰ্ষাবৰ্ধন বৰ্ধন ডাইনাষ্টিৰ পৰা বিলং কৰিছিলে হৰ্ষাবৰ্ধন বহুত ভাল অথৰ আছিলে ৰত্নাৱলী নাগানন্দা প্ৰিয়দৰ্শিকা এই কেইখন হৰ্ষাবৰ্ধনে লিখিছিলে ওকে বাট হৰ্ষা সৰিতা লিখিছিলে কোনে বানা ফট্টা এই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এইটো মনত ৰাখিব হৰ্ষা সৰিতা লিখিছিলে বানাভট্টা আৰু বানাভট্টা আছিলে হৰ্ষাবৰ্ধনৰ ৰাজসভাত কোৰ্ট পয়েট ওকে নেক্সট who constructed Sanchi Stupa অপশনবোৰ হৈছে চন্দ্ৰগুপ্ত কৌটিল্য অশোকা বিন্দুসাৰা ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি অশোক ৰজাই বনাইছিলে ওকে Sanchi Stupa নেক্সট গৌতম বুদ্ধ was born at গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল অপশনবোৰ চাওক সাৰনাথ লুম্বিনী বোধগয়া নে কুশিনগৰ ইয়াৰ উত্তৰ হ'ব অপশন নম্বৰ বি লুম্বিনী বৰ্তমান লুম্বিনী ক'ত আছে নেপালত ওকে তো বাকি অপশনবোৰলে আপোনালোকে এবাৰ মন কৰক বোধগয়া ওকে বোধগয়াত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল ওকে দেন সাৰনাথত গৌতম বুদ্ধই ফাৰ্স্ট সাৰমন স্পিচ দিছিলে প্ৰথমবাৰৰ কাৰণে ওকে আৰু গৌতম বুদ্ধৰ মৃত্যু হৈছিল হি ডাইড এট কুশিনগৰ ওকে এই গুটেইবোৰ আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা আপোনালোকৰ এক্সামত যি কোনো কোৱেশ্চন আহিব পাৰে এই চাৰিটা অপশনৰ পৰা ওকে নেক্সট কোৱেশ্চনটো চাইছো who was the writer of Mudra Raksas অপশনবোৰ হৈছে বানাভট্টা কৌটিল্য বিশাখা দত্তা আৰু কলহন তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি বিশাখা দত্তা ওকে বানাভট্টাই লিখিছিলে হৰ্ষা সৰিতা অকমান আগতে আমি পঢ়িছিলো কৌটিল্য বা চাণক্যই লিখিছিলে কি অৰ্থশাস্ত্ৰ আৰু কলহনে কি লিখিছিলে হেতু আপোনালোকে মোক কমেন্ট কৰিব আগৰ জিএছৰ আগৰ সেশনত মই আপোনালোকক দিছিলো কোৱেশ্চনটো ৰাইট তো কলহনৰ ফেমাস বুক কি আছিল অলৰাইট নেক্সট কোৱেশ্চন Takshila University was situated in present day অপশনবোৰ হৈছে ইন্ডিয়া বাৰ্মা পাকিস্তান আফগানিস্তান ইয়াৰ উত্তৰ হ'ব পাকিস্তান ওকে পাকিস্তানত আছিল তাকশিলা ইউনিভাৰ্সিটি তাকশিলা আছিল গান্ধাৰা ওকে গান্ধাৰা নামৰ যিখন মহাজনপদ আছিল প্ৰাচীন কালত টোটাল 16 মহাজনপদ আছিল ওকে তাৰ ভিতৰত গান্ধাৰাৰ ক্যাপিটেল আছিল তাকশিলা ওকে আৰু এই গান্ধাৰাখন আছিল কোট পাকিস্তানত অলৰাইট নেক্সট Which of the following is also known as Chalcolithic age? তলৰ কোনটো এজক কোনটো পিৰিয়ডক Chalcolithic age বুলি কোৱা হয় Paleolithic, Neolithic, Copper Stone age নে Iron age তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি Copper Stone age কোৱা হয় Chalcolithic age বুলি ওকে নেক্সট কোৱেশ্চন What was the other name of হৰ্ষাবৰ্ধন হৰ্ষাবৰ্ধনৰ আৰু এটা নাম কি হৰ্ষাবৰ্ধন আমি প্ৰথম কোৱেশ্চনটোত পাইছিলো ৰাইট বৰ্ধন ডাইনাষ্টিৰ পৰা বিলং কৰিছিল তো হৰ্ষাবৰ্ধনৰ আৰু এটা নাম আছিল শিলাদিত্য অপশন নম্বৰ সি ওকে মনত ৰাখিব শিলাদিত্য নেক্সট কোৱেশ্চন Which of the following Indus Valley civilization site gives evidence of a dockyard তলৰ কোনটো সাইটে ইন্ডাস ভ্যালি হিন্দু ঘাটি সভ্যতাৰ কোনটো সাইডত ডকয়াৰ্ডৰ এভিডেন্স পোৱা গৈছে দ্যাট মিন্স পোৰ্ট ওকে পোৰ্ট অপশনবোৰ হৈছে হাৰাপ্পা মহেঞ্জোদাৰো কালিবাংগা আৰু লোথাল ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি লোথাল ওকে লোথালত ডকয়াৰ্ড দ্যাট মিন্স পোৰ্টৰ এভিডেন্স পোৱা গৈছে ৰাইট নেক্সট Which of the following was used in house making in Indus Valley civilization হিন্দু সভ্যতাত ঘৰ বনাবৰ কাৰণে কি ব্যৱহাৰ কৰিছিল wood stone bricks নে bamboo ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি bricks that means ইটা ব্যৱহাৰ কৰিছিল ওকে
নেক্সট হু কম্পোজড গায়ত্ৰী মন্ত্ৰ গায়ত্ৰী মন্ত্ৰটো কোনে কম্পোজ কৰিছিলে অপচনবোৰ চাওক বশিষ্ঠ বিশ্বামিত্ৰ ইন্দ্ৰ নে পৰীক্ষিত ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ বি বিশ্বামিত্ৰই কম্পোজ কৰিছিলে গায়ত্ৰী মন্ত্ৰ ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব এনচিয়েন্ট ইণ্ডিয়াৰ পৰা নেক্সট Where was third Buddhist council held? 3 নম্বৰ বুদ্ধিষ্ট কাউন্সিলখন কোট হৈছিলে অপচনবোৰ দিছে আমাক অপচন এ বেসালি বি পাটলিপুত্ৰ সি কাশ্মীৰ আৰু ডি ৰাজগৃহ তো ইয়াৰ উত্তৰটো হ'ব অপচন নাম্বাৰ বি দ্যাট ইজ পাটলিপুত্ৰ ওকে পাটলিপুত্ৰত হৈছিলে 3 নম্বৰ বুদ্ধিষ্ট কাউন্সিল 250 BC ওকে অশোক ৰজাৰ দিনত অলৰাইট দেন ৰাজগৃহত হৈছিলে প্ৰথমখন ওকে প্ৰথম বুদ্ধিষ্ট কাউন্সিল দ্বিতীয়খন হৈছিলে বেসালি আৰু কাশ্মীৰত হৈছিলে 4 নম্বৰখন ওকে মনত ৰাখিব এইকেইটাও ইম্পৰ্টেন্ট হয় ওকে নেক্সট কোৱেশ্চন Who amongst the following is known as the Light of Asia? Light of Asia বুলি কাক জনা যায় কাক কোৱা হয় তো ইয়াৰ উত্তৰ হ'ব বুদ্ধ ওকে লৰ্ড বুদ্ধক জনা যায় লাইট অফ এছিয়া বুলি ওকে নেক্সট কোৱেশ্চন Who among the following wrote Sanskrit grammar? Sanskrit grammar কোনে লিখিছিলে অপচনবোৰ হৈছে আৰ্যভট্ট পানিনি কালিদাস আৰু চৰক ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ওকে পানিনি আছিল পানিনিয়ে সংস্কৃত গ্ৰামাৰ লিখিছিলে আৰু পানিনিৰ কিতাপখনৰ নাম আছিল কি অষ্টাধ্যায়ী ওকে অষ্টাধ্যায়ী ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব ওকে অষ্টাধ্যায়ী was written by পানিনি নেক্সট In which year Harappa was discovered? Harappa কেতিয়া ডিসকভাৰ কৰা হৈছিল 1901 1915 1921 আৰু 1923 ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 1921 ত ডিসকভাৰ হৈছিল Harappa by Dayaram Sahni ওকে Dayaram Sahni ডিসকভাৰ কৰিছিল Harappa 1921 ত মনত ৰাখিব নেক্সট In which year Mohenjo-daro was discovered? Mohenjo-daro কেতিয়া ডিসকভাৰ কৰা হৈছিল 1901 1918 1922 নে 1923 ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 1922 ডিসকভাৰ হৈছিল Mohenjo-daro ওকে Mohenjo-daro ডিসকভাৰ কোনে কৰিছিল R.D. Banerjee ওকে ৰাখল দাস বেনাৰ্জীয়ে ডিসকভাৰ কৰিছিল Mohenjo-daro ওকে আৰু Dayaram Sahniয়ে ডিসকভাৰ কৰিছিল Harappa ওকে Next, the Tripitaka was written in Tripitaka বুদ্ধ ধৰ্মৰ যেটো ধাৰ্মিক পুথি Tripitaka কি ভাষাত লিখিছিলে সংস্কৃত পালি ব্ৰাহ্মী নে প্ৰাকৃত ইয়াৰ উত্তৰটো হ'ব পালি ওকে পালি ভাষাত লিখিছিলে Tripitaka আৰু Tripitaka আছিল Sutta Pitaka বিনয় পিটকা ওকে Sutta Pitaka বিনয় পিটকা আৰু অভিধম্ব পিটকা ওকে এই তিনিখন আছিল Tripitaka ওকে বুদ্ধ ধৰ্মৰ পুথি ৰাইট নেক্সট Who among the following is also known as Vishnu Gupta? Vishnu Gupta বুলি কাক কোৱা হয় কাক জনা যায় কালিদাস পতঞ্জলি চাণক্য নে কলহন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি চাণক্যৰ আৰু এটা নাম হৈছে বিষ্ণু গুপ্ত আৰু এটা নাম হৈছে কৌটিল্য ওকে কৌটিল্য বা চাণক্য বা বিষ্ণু গুপ্তা ৰাইট নেক্সট The Buddhist Council during the reign of Ashoka was held at আমি অকমান আগতে এই কোৱেশ্চনটোৰ আনসাৰ মই আপোনালোকক দিলো ৰাইট অশোক ৰজাৰ দিনত বুদ্ধিষ্ট কাউন্সিল কোট হৈছিল মগধা পাটলিপুত্ৰ ৰাজগৃহ নে নান অফ দা এবভ তো ইয়াৰ উত্তৰটো হৈছে পাটলিপুত্ৰ ওকে পাটলিপুত্ৰত হৈছিল অশোক ৰজাৰ দিনত কেতিয়া 250 BC ৰাইট নেক্সট Who was the author of Buddha Sarita? Buddha Sarita writer কোনে লিখিছিলে Buddha Sarita? তো Buddha Sarita লিখিছিলে অশ্বঘোষা okay অশ্বঘোষা right next Who among the following had the name Devnama Priyadasi? Devnama Priyadasi বুলি কাক কোৱা হয় কাৰ আৰু এটা নাম আছিল গৌতম বুদ্ধ চন্দ্ৰগুপ্ত মৌৰ্য অশোক নে ভগৱান মহাবীৰা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি অশোক ৰজাক দেৱনামা প্ৰিয়দৰ্শী বুলিও কোৱা হয় ওকে ক্লিয়াৰ এখিনিলৈকে ওকে সো এইটো আজি লাষ্ট কোৱেশ্চন আছিল আই হোপ আপোনালোকৰ কোৱেশ্চনবোৰ ক্লিয়াৰ হৈছে যদি কিবা ডাউট আছে তেতিয়া হলে মোক কমেন্ট সেকশনত জনাব আৰু আমাৰ ভিডিঅ পিডিএফৰ কাৰণে টেলিগ্ৰাম চেনেল জয়েন কৰক আৰু আমাৰ ফেসবুক পেজ ফলো কৰিব পাৰে আৰু ফেসবুক গ্ৰুপ এটা আছে ডেসক্ৰিপচনত লিংক দিয়া আছে তাতো জয়েন কৰিব পাৰে
ভিডিওটো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি মোক জনাব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকে কিমান স্ক'ৰ কৰিলে কিমান প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে সেইখিনি মোৰ লগত শ্বেয়াৰ কৰিব তেতিয়া মই গম পাম আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে অলৰাইট সো প্ৰথমবাৰৰ কাৰণে যদি আমাৰ এই চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব নাপাহৰিব নেক্সট ক্লাছত বেলেগ কিছুমান কুৱেশ্যন মই আপোনালোকক প্ৰভাইড কৰিম নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ